হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক আজি নতুন ভিডিঅ' এটা দেখাবলৈ চেষ্টা কৰিম আৰু যিসকলে এইটো জানে আপোনালোকে কমেণ্ট কৰিব আৰু বস্তুটো আপোনাৰ বাৰু দেখুওৱা নাই, দেখাম লাহে ধীৰে মই কৰি আছোঁ আৰু এডোখৰ অলৰেডি হৈ গ'ল। হ'লেও আপোনালোকক এইডোখৰকে দেখাবলৈ চেষ্টা কৰিম। যিসকলে আধা জানে তেওঁলোকৰ কাৰণে অকণমান সহজ হ'ব আৰু যদি পাৰোঁ সম্পূৰ্ণকৈ কোনোবা এদিনাখন আকৌ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিশেষকৈ এইটো মই কালি কৰিছিলোঁ কামটো, কালি আধৰুৱা হ'ল কাৰণে আজি আকৌ কৰিছোঁ। ভাবিছোঁ আপোনালোকক আধৰুৱা হ'লেও অকণমান দেখাবলৈ চেষ্টা কৰোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে সহজ পদ্ধতিৰে ফুল তোলা উপায় আৰু এইখিনি হৈছে হাৰ্নিছ। মই এনেদৰে ঘৰতে মাটিশালত ফিটিং কৰিছোঁ। জেগাডোখৰ অকণমান মানে খেলি মেলি, বেয়া নাপাব, হ'লেও দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। মাটিশালতে মই হাৰ্নিছখিনি ফিটিং কৰি লৈ কালি ইমানকণ মই গাঁঠিলোঁ আৰু ইমানতে ৰাখি দিলোঁ কাৰণ আপোনালোকক দেখাব পৰাকৈ মই অকণমান ৰাখি দিছোঁ। এইখিনি আজি দিনটোত মই সম্পূৰ্ণ কৰিম। এনেকৈ দুফালে দুটা চুঙা লাগিব, এয়া দেখিছে। এইখিনি হৈছে ফণি বুলি কয়। এনেকৈ ওপৰত এনেকৈ গাঁঠি ল'ব লাগে ফণিখন, তেতিয়া আমাৰ ফুল তুলিবলৈ সহজ হয়। যিদৰে মই এতিয়া এখন ৰিহা লগাইছোঁ, ডবোৱা কেচ বাচিম দিয়ক, সেইকাৰণে মই এই কেচখিনি একনিৰ ওপৰত একনিৰ তলকৈ মই এইখিনি বান্ধি থোৱা আছে। এডাল মোৰ চিন হয়। এনেকৈ এই বস্তুখিনি যেতিয়া চিনটো ধৰি থওঁ, আপোনালোকে দেখিছে আৰু যিসকলে জানে গম পাব। এইটো দাঙি দিলে একনি তল একনিৰ ওপৰত এনেকৈ দাং খাই যায় আৰু ইয়াতো তেনেধৰণে উঠি আহে। এতিয়া সম্পূৰ্ণ বা হোৱা নাই আৰু নাঙল ভৰাব লাগিব কাৰণে সম্পূৰ্ণ দেখা নাই। হ'লেও বহুত সুন্দৰ আৰু সহজ পদ্ধতি হয়। আমি আজিকালি কাঠিয়ে ফুল বাচিবলৈ অকণমান এলাহ হয়, সেইটো কাৰণে মই অকণমানো বোৱা নাই। নোবোৱা আগতে মই এইখিনি কৰিছোঁ কাৰণ ৰিহাখনৰ সোঁমাজতে আমি আগতে আমি কেচ বাচিব লাগিব। গতিকেলৈ এই ফণিখিনি বচাৰ আগত ফুলবোৰখিনি আমি তুলিবৰ কাৰণে এটা চি লৈছোঁ। চিটো যিহেতু জোখ বুলি কয়, কিছুৱে স্কেল বুলি কয়, আৰু এই স্কেল চটা এনেকৈ পাৰি লৈ এনেকৈ যদি সূতাখিনি বা এনেকৈ জোখ লয়, অকণমান আপুনি গাঁঠিটো দিবৰ বাবে অকণমান ওখ কৰি ৰাখিব লাগে। এই চটা স্কেল হয় আৰু স্কেল চটাত আমি স্কেল চটাৰ পৰা আমি এতিয়া এই চেৰেকীটো আছে দেখিছে আপোনালোকে। এই চেৰেকীটোৰ পৰা মই স্কেল চটাত ধুনীয়াকৈ সূতাখিনি নৰিয়াম আৰু নৰিয়াই সোঁমাজতে কাটিম। কেনেদৰে কাটিম সেইটো আপোনালোকক দেখাই আছোঁ আৰু নুইয়াটো দেখাব নালাগে বুলি মই ভাবিছোঁ, কাৰণ আপোনালোকে সবেই জানে এইটো কেনেকৈ ধৰণে স্কেল চটাত নুইয়াব লাগে। আৰু এয়া দেখিলে আপোনালোকে মই স্কেল চটাত কিদৰে সূতাখিনি নুইয়াই ল'লোঁ। এতিয়া মই আঙুলিটো য'ত দি আছোঁ যে ইয়াত, এইটো এৰি দিলে সূতাখিনি বাৰু চিনটো গুচি যাব, কাৰণ আঠডাল হেৰাই যাব আৰু নহ'লে খেলি মেলি হৈ যাব। সেইটো কাৰণে এইডোখৰতে আপোনালোকে কাটিব, য'ৰ পৰা ষ্টাৰ্ট কৰিছে ত'তে ৰাখিব লাগিব। মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ইয়াতে ৰাখিছোঁ। আৰু ইয়াতে আপোনালোকে ব্লেডখনে কাটিব লাগিব। এয়া দেখিলে মই সমানকৈ এনেকৈ কাটি ল'লোঁ আৰু এতিয়া মই গাঁঠিবলৈ ষ্টাৰ্ট কৰিম। আপোনালোকক কেনেকৈ ফুলবোৰ আৰু শিৰখত গাঁঠিব লাগে মই তাক আপোনালোকক দেখাই আছোঁ। এযোৰ সূতা এনেকৈ ল'ব লাগিব বাচি পিনি। মায়ে এযোৰ সূতা বাছি লৈছে আৰু সেই সূতাযোৰত আমি যিখিনি ফুলবোৰ লৈছোঁ ফুলবোৰডাল ভৰাই ল'ব লাগিব আৰু ইয়াৰ শিৰখৰ এডালত আমি ভৰাই এইদৰে ধুনীয়াকৈ, যাতে তলৰ পৰা দাং খাই নাহে আৰু ওপৰৰ গাঁঠিটো যাতে বেয়া নহয়, ধুনীয়াকৈ এনেকৈ গাঁঠি ল'ব লাগিব। আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ এইখিনি। আৰু এনেদৰে আপোনালোকে এইটো আকাৰত এনেকৈ ডব্লিউ নিচিনা হৈ যায় বস্তুটো। মই এতিয়া চপাই থোৱা আছে কাৰণ ফুলবোৰখিনি বাচিবলৈ ভাল হয়, সুবিধা হয়। পাছত আপোনালোকক আকৌ দেখাম। বৰ ধুনীয়া লাগে দেখিবলৈ, এনেকুৱা ডব্লিউ হৈ যায়। এইখিনি চপাই ল'ব লাগে, তেতিয়া মানে ভাল আৰু অলপ। এনেদৰে বাচি আপোনালোকে একদম শেষলৈকে
মানে সূতা য'লৈকে আছে ইয়ালৈকে উঠিব তেতিয়া আমাৰ ফুলবোৰখিনি এইডোখৰ পৰা সেইডোখৰলৈ উঠিব। তেনেদৰে আপোনালোকে গামোচা, ৰিহা, চাদৰ আজি সকলোতে আপোনালোকে ল'ব পাৰিব। আৰু এইখিনি আপোনালোকে যদি কেনেবাকৈ ডাঙৰ ফুল বাচোঁ বুলি হয় তেতিয়াহ'লে আপুনি 60ডাল 120ডাল তেনেকৈ ল'ব পাৰে। মই বিশেষ ডাঙৰ ফুল নাবাচোঁ কাৰণে ইয়াত আপোনাৰ 40ডাল আছে। 40ডালে মোৰ কাম হৈ যাব। সেইটো কাৰণে মই 40ডালৰ হিৰকহে মই বনাই লৈছোঁ। আৰু 40ডালৰ পাছত এতিয়া এইখিনি মই আকৌ খুলি নেপেলাওঁ বাৰু, সৰু ফুল বাচিম ইয়াত, সেইটো কাৰণে। আৰু এইখিনি হ'ল হাৰ্নিছ বুলিও কয় আৰু ফণি বুলিও কয়। এনেকৈ দৰে মই ডাঙত বান্ধি থোৱা আছে আৰু এইদৰে। আৰু এইখিনি মই ডবোৱা অলৰেডি মই ক্লিয়াৰ কৰি থৈছোঁ। এইখিনি ডবোৱা উঠিব। সেনেকৈ আপোনালোকে এটা কাঠি যদি বাচে ফুল, এনেকৈ মই আপোনাক বাচি দেখালে আপোনালোকে বুজি পাব। বিশেষকৈ এতিয়া এনেকৈ বুজি নাপাব। আৰু এইদৰে বাচিলে বহুত সহজ হয়। গতিকেলৈ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যদি কিবা জানিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনালে মই আপোনালোকক নজনাটো মই জনাই দিম। ঠিক আছে।